Surprise! 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 আজি এটা কাম কৰি আছো দেখো কি কৰো এইটো ৰেজাৰ সব জানে ৰেজাৰ দি কি কৰে আজি মই এটা বেলেগ কাম কৰো কি কৰি জানে Oi, কি কৰা? নতুন বস্তু দে দেখা যায় কি মস্কাচ্ছি কে দেখা হয় এইটো দাদাৰ ঘৰত আহিছোঁ গোৱালপাৰালৈ তো আজি এটা নতুন জেগাত নতুন ঠাইত যাম ফুৰিবলৈ তো আজি আমি দাদা আমি ক'ত যাম আজি ৰাংচাপাৰা তো নতুন ঠাইত এখন ফুৰিব যাম খুব পৰিষ্কাৰ জেগা গ'লে পৰিষ্কাৰ জেগাত গ'লে পৰিষ্কাৰ হৈ যাব লাগে আজি ময়ো সেইকাৰণে পৰিষ্কাৰ হ'লোঁ অঁ ৰেডি চবকে 1 2 3 কওক 1 কওক 1 2 3 Hey, surprise! 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 So, ¿qué le hice vos? তেনেহ'লে এতিয়া আমি ওলাওঁ ৰাংচাপাৰালৈ এতিয়া ৰুটি খাব হয় ৰুটি বনাব গ'ল আৰু নতুন ৰূপত কেনে লাগিছে আপোনালোকে জনাব এটা ছাৰপ্ৰাইজ সকলোৰে কাৰণে আৰু যদি ভাল লাগিছে তেনেকৈ ৰাখিছোঁ আৰু বঢ়িয়া হৈছে টেষ্টি খানা ৰাতিপুৱা ৰাতিপুৱা চুজিৰ হালোৱাৰে সৈতে ৰুটি মাৰি দিয়া আৰু তো আমি অলপ দেৰি হ'ল পলম হ'ল ঘৰৰ মানুহ বাকী মানুহবোৰ নাযায় তো মই দাদা আৰু বেটা যাবলৈ লৈছোঁ হয় বেটা তিনিজনে যাওঁ তেনেহ'লে আৰু এতিয়া ঘটনা হ'ল গাড়ী কোনখন নিম তো মোৰখন নলওঁ তো দাদাৰ গাড়ীখন লৈ আছোঁ এইটো কাভাৰ কৰা আছে গতিকে কাভাৰখন খুলিব মোৰ গাড়ীখন বেক কৰি দিওঁ এতিয়া ফ'ৰ লেন বনাই আছে এতিয়া এইটো আপটো একদম গুৱাহাটীলৈকে যাব এইফালে এইখিনি শোলমাৰী বুলি কয় এয়া হ'ল আগিয়াত সোমালোঁ এইটো হ'ল আগিয়া চকিনে হাইৱে আৰু এইটোৰে বাইলেন লখিমপুৰলৈকে যায় এইটো একদম লখিমপুৰলৈকে যায় ন লখিমপুৰ বাটাচা যাব গণ্ডগোল হ'ল ৰাংচাপাৰালৈ যোৱা ৰাস্তাটো আমি এৰি আহিলোঁ অলপ পিছপিনে আছে তো আকৌ ঘূৰাবলগীয়া হ'ল গাড়ীখন ধুনীয়া ৰাস্তা থকাৰ কাৰণে গমেই নাপালোঁ যে ক'ত গাড়ী একদম পূৰা মানে বঢ়িয়া চলাই আহি আছিলোঁ ইমান ধুনীয়া ৰাস্তা একদম মানে গমেই পোৱা নাযায় তো ৱে টু ৰাংচাপাৰা 2 কিলোমিটাৰ ক্লিনেছ ভিলেজ লিখাই আছে ইয়াতে ইমান ডাঙৰ লিখা আছে মই চকুত কলা চশমা পিন্ধিছোঁ কাৰণে নেকি বঢ়িয়া এয়া হ'ল ৱেলকাম গেট ৰাংচাপাৰালৈ শেষত আমি আহি পালোঁ এই ৰামচা ধামত
ৰাংচাপাৰাত আহি পালোহি। আৰু পৰিৱেশটো দেখক, খুব সুন্দৰ পৰিৱেশ, খুব বঢ়িয়া পৰিৱেশ। ক্লিনেষ্ট ভিলেজ অফ আছাম। তো গাড়ীখন আমি পাৰ্ক কৰি থলোঁ। এতিয়া এইপিনে কি থকা বুলি ক'লো, পাৰ্ক এখন আছে বোলে। তো পাৰ্কখনলৈ যাওঁ ব'লক। এণ্ট্ৰিটো এইপিনে এইটো কেনেকুৱা 10 টকাকৈ ঠিক আছে। যি নহওক, ইয়াৰ ভিতৰত সৰুকৈ এখন পাৰ্ক ধুনীয়াকৈ আটোমটোকাৰীকৈ বনাইছে গাঁৱৰ ভিতৰত। তো ল'ৰা ছোৱালীবোৰ যাতে ইয়াতে খেলিব পাৰে, কিছু সময় মানুহে ৰেষ্ট ল'ব পাৰে বঢ়িয়াকৈ। তো চেয়াৰখন দেখি খুব ভাল লাগে। মই অলপ ইয়াতে বহিম, বহি কেনেকৈ লাগে মজা। আৰু এয়া হ'ল, এইটো কি ঘৰ বুলি কয় আমাৰ? চাংঘৰ কয় না, টঙি ঘৰ। তো বলক অলপমান উঠি আহোঁ ইয়াতে। নৰিয়া বহা যায় ধুনীয়াকৈ। ইয়াতে এজন মানুহ ধুনীয়াকৈ শুব পাৰে। মোৰতো শুবই মন গৈছে ভাই। চাওঁ বাবা, মই অলপ শুই দিওঁ। এনেকুৱা সময় ক'ত পাম? মই নাযাওঁ, যাব ৰাতি ইয়াতে থাকিম। কি মজা লাগছে, কি ধুনীয়া বতাহ আহিব না। ঘৰত আমি উঠিলোঁ, খুব বঢ়িয়া লাগিল, মজা লাগিল। এয়া হ'ল ক্লিনেষ্ট ভিলেজ। প্ৰতি ঘৰৰ মানুহ ঘৰৰ সন্মুখে একদম সেউজীয়া বৰণৰ একদম ঘৰ পদূলি মুখৰ পৰাই একদম ধুনীয়াকৈ সজোৱা ফুলেৰে। ৰাস্তা একদম পৰিষ্কাৰ, চৌপাশে পৰিষ্কাৰ, ভাল লাগিছে আহি পিনে। আৰু ইয়াৰ পৰা এটা উপমা লৈ প্ৰত্যেকজন ব্যক্তি, গাঁৱত থকা ব্যক্তি যাতে নিজৰ গাঁওখন তেনেকৈ পৰিষ্কাৰ কৰি ৰাখে, তেতিয়া বাহিৰৰ পৰা মানুহে চাবলৈ আহিব সেই পৰিষ্কাৰ গাঁওখন। আৰু তেতিয়া কিমান ভাল লাগিব নহয় জানো? এনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পৰাটো এটা খুব ডাঙৰ কথা। আৰু ইয়াৰ প্ৰথম ব্যক্তিজন, যোনজন ব্যক্তি প্ৰথমে এই কথাটো চিন্তা কৰিছিলে গাঁওখন মোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে, সেই ব্যক্তিজনক মোৰ ফালৰ পৰা, মোৰ চেনেলৰ ফালৰ পৰা তেওঁক নমস্কাৰ জনাইছোঁ যে তেওঁ এই চিন্তা ধাৰাটো নিজৰ মনলৈ আনিছিলে। খুব কষ্টসাধ্য কৰিছিলে, কষ্টসাধ্যৰ ফলতেই আজিৰ এই গাঁওখন ইমান পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব পাৰিছে। গাঁওবাসীয়ে দেখক, একদম বাঁহেৰে ৰেলিং দিয়া, একদম লোহাৰ দৰে লাগে। দূৰৰ পৰা দেখিলে মানুহে ভাবিব লোহাৰে বনোৱা, কিন্তু এয়া লোহাৰ নহয়, একদম বাঁহৰ। আৰু এয়া হ'ল তেওঁলোকৰ অফিচ। আৰু ইয়াতে গাড়ীখন পাৰ্কিং কৰি ৰাখিছিলোঁ আমি। তো ৰাংচাপাৰা, আপোনালোকেও আহক, গাঁওখন এবাৰ ভিজিট কৰক, এবাৰ চাই যাওক, ভাল লাগিব।